ঘিউ বনোৱাৰ পাছত থাকি যোৱা তাৰ ড্ৰাই চানাখিনি যাক মাৱা বুলি কয় এইখিনি পেলাই নিদি তাক আমি এতিয়া বৰফি বনাবলৈ কেৰাহীখন পাতি লৈ গেছটো মিডিয়াম ষ্টিমত ৰাখি লৈ এতিয়া তাত চানাখিনি ভাজি আছোঁ। তাতে অলপ বেচন দি লৈছোঁ, অলপ দিব বেচন দি লৈ তাক লৰাই আছোঁ। এইদৰে ভাজি থাকক। এয়া মাৱা বৰফি বুলি কয়, মাৱা চানাখিনিক মাৱা বুলি কোৱা হয়। বেচন আৰু অলপ দি লৈছোঁ। পাউডাৰ গাখীৰ অলপ দি ল'ব পাৰিলে ভাল, মই পাউডাৰ গাখীৰ দিয়া নাই। এতিয়া চেনি অলপো দি লৈছোঁ। ইয়াত চেনিখিনি গলি যোৱালৈকে ভাজি থাকক। এইদৰে ভাজি ভাজি চেনিখিনি গলিলে অলপ পাউডাৰ গাখীৰ দি দিব লাগে। মই এতিয়া দুটা ইলাচি খুন্দি ল'ম। মোৰ ইলাচি পাউডাৰ নাই, ইলাচি পাউডাৰ দিলে আৰু ভাল। দুটা ইলাচি খুন্দি লৈছোঁ। ইলাচিটা মিহল কৰিছোঁ। মই গাখীৰ অলপ দিলোঁ, দেখাবলৈ নহ'লে গৰু গাখীৰ অলপ আৰু অকণমান দি দিছোঁ গৰু গাখীৰ। আপোনালোকে পাউডাৰ গাখীৰো দিব পাৰে, পাউডাৰ গাখীৰ দিলে আৰু খাবলৈ ধুনীয়াহে হয়। গৰু গাখীৰো ভাল বাৰু, মই পাউডাৰ গাখীৰ নাই, গৰু গাখীৰকে অলপ মিহল কৰি এইদৰে লৰাই থাকোঁ। শুকুৱাই নোযোৱালৈকে লৰাই থাকিব লাগিব, তাৰ পানী ভাৱটো গুচি যাব লাগিব গাখীৰৰ। এইদৰে লৰাই আছোঁ ড্ৰাই হোৱালৈকে। বস্তুখিনি কমি গৈছে। এয়া ৰংটো দেখিছেনে কেনেকুৱা হৈ গৈছে? বৰফিৰ আচল ৰংটো ওলাই পৰিছে। এতিয়া ভাজি থাকক, বস্তুটো গোটা বান্ধক। এয়া হৈছেগৈ আৰু এতিয়া কাঁহৰ থাল এখনত তেল অলপ সানি ল'ব। সানি লৈ কাঁহৰ থাল এখনত এতিয়া উলিয়াই লৈছোঁ। উলিয়াই লৈ হেতাখন দি অলপ চাৰি চুকীয়াকৈ শ্বেপটো দি লৈছোঁ। কোমল হৈ আছে যে বস্তুটো, সেইকাৰণে অলপ শ্বেপটো দি লৈ হেতাখন দি এনেই মৰিয়ালৈ শ্বেপটো দি এতিয়া ফ্ৰিজত 1 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি থ'ম। 1 ঘণ্টাৰ বাবে ৰাখি থৈছোঁ ফ্ৰিজত। এতিয়া দুটামান আলমণ্ড লৈ লৈছোঁ। আলমণ্ডকেইটা মিহি মিহিকৈ কুটি লওক। এতিয়া বৰফি আকাৰত ফ্ৰিজৰ পৰা উলিয়াই আনি বৰফি আকাৰত কাটি লওঁ। তাৰপিছত ইয়াত ধুনীয়াকৈ আলমণ্ডকেইটা দি সজাই দিওঁ। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে? এয়া দেখিছে, বৰফি তৈয়াৰ হৈ গ'ল মোৰ। এতিয়া ইয়াক ধুনীয়াকৈ ছাৰ্ভ কৰক। খাবলৈ বিৰাট টেষ্টি পিয়'ৰ গৰু ঘিউ বৰফি ৰেডি হৈ গ'ল।